নমস্কাৰ বন্ধুসকল আজি মই প্ৰথম আপোনালোকৰ মাজত এটি নতুন ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ যেহেতু মোৰ ওয়াইফে এটো চেনেলত ভিডিঅ' কৰি থাকে বাৰু আজি মানে মোৰ ওয়াইফে মোক ক'লে তুমি মানে খানাটো বনোৱা তো যে মই ভাবিলোঁ যে এটো কাৰণে ধৰি লওক মই ভাবিছোঁ ৰেচিপি এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ আৰু আপোনাৰ ধৰি লওক ভাবিছোঁ আজি মই আপোনাৰ কঁঠালৰ ৰেচিপি এটাকে বনাম আৰু আপোনাৰ যিহেতু গৰমটো অলপ বেছি পৰিছে আৰু আপোনাৰ এইটো কঁঠাল খোৱা ছিজনে মুচিটো খাই চাগে দেই সেইটো নাজানো কিন্তু মই আজি বনাম বুলি ভাবিছোঁ আৰু তাকে আপোনালোককো দেখুৱাওঁ কিহেনো বনাওঁ কেনেকৈ কি কৰি হেৰি কৰে ঠিক আছে আহক বলক বস্তু আজি মই এইকেইটাই লৈছোঁ মানে আপোনাৰ কঁঠালৰ যিটো মানে ৰেচিপিটো বনাম তাতে আপোনাৰ মছলা হ'ল এইটো আপোনাৰ দেখিছে এইটো ধনিয়া পাউডাৰ আৰু এইটো আপোনাৰ গৰম মছলা এইটো ৰেড চিলি আৰু এইটো অলপ চাট মছলা লৈ লৈছোঁ চাট মছলা আৰু এইটো আপোনাৰ এইটো জিৰা গুড়ি বুলি কয় জিৰা গুড়ি আৰু এইটো হালধি আৰু মছলা যিখিনি আছে সেইখিনি মানে মোৰ হাইজেনিক হয় মানে এইটো মই ঘৰত নিজে মানে বস্তুটো কিনি আনি পিচি পেলাই মানে এনেকৈ মানে থৈ দিওঁ আৰু ব্যৱহাৰৰ সময়ত মানে ধৰি লওক মই তেনেকৈ ধৰি লওক দি দিব পাৰোঁ তেনেকুৱা আৰু জলকীয়া দুটামান লৈছোঁ প্লাছ আপোনাৰ এইটো চিকেনটো সৰুকৈ মই ইয়াত মিক্স কৰি দিওঁ পাছত লাষ্টত দিম পালি আৰু বিলাহী ল'লোঁ আপোনাৰ এই জলকীয়া নহৰু আৰু এয়া আপোনাৰ মই আগতীয়াকৈ মানে ধৰি লওক কঁঠাল আৰু আলু মিক্স কৰি মানে বইল কৰি থৈ দিছোঁ সেইটোখিনি মই আপোনাক দেখুওৱা নাই সেইটোতো আপোনালোকেও চাগে গম পায় আৰু বস্তুটো বইল কৰিব লাগে বুলি চব আহক মই এতিয়া কেনেকৈ হেৰি কৰোঁ মন দিগদাৰ কৰিছা তেনেহ'লে আজি চাই থাকক ভিডিঅ'টো পাঞ্জলাইনো কেনেদৰে ৰেচিপিটো বনায় সদায়তো ময়ে বনাই আপোনালোকক দেখাই থাকোঁ আজি ভাবিলোঁ তেওঁকো অকণমান বনাবলৈ দিওঁ আৰু তেওঁনো কেনেদৰে বনাই আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ চাই থাকক অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো এয়া কেৰাহীত তেল গৰম হৈ আছে আৰু এয়া যে কঁঠালৰ আপোনাৰ যিখিনি মুচি আছিলে যে ইয়াতে মই অলপ মানে এই মছলাখিনি দি পেলাই মানে বস্তুটো অলপ মিক্স কৰি ল'ব লাগিব এই মছলাখিনি এনেকৈ ইয়াত চবৰে মছলা অলপ অলপ দি লৈছোঁ এনেকৈ যিমান আছে হালধিটো অকণমান দিছোঁ এইখিনি দি এনেকৈ ধুনীয়াকৈ বস্তু মিক্স কৰি ল'ব এনেকৈ পুৰা ধুনীয়াকৈ মিক্স কৰি মানে কালাৰটো ইয়াত উঠি যাব লাগিব মছলা গোটেই যিটো কালাৰ হ'ব এয়া তেলটো মোৰ গৰম হৈ গৈছে ইয়াতে মই পাঁচফোৰণ কেইটামান দি দিছোঁ তাৰপিছতে নহৰু পেষ্টটো দি দিলোঁ ইয়াতে নহৰু আদা যিটো পেষ্ট আছিলে নহৰু আদা পেষ্টটো দি দিলোঁ দি পেলাইটো অলপ এনেকৈ লৰাব লাগিব অলপ নহৰু আদা পেষ্টটো অলপ ৰঙা হৈছে মই অলপ ইয়াতে পিঁয়াজ ঢালি দিলোঁ এয়া পিঁয়াজটো দি দিলোঁ পিঁয়াজটো দি অলপ বস্তুটো লৰাই দিব লাগিব এনেদৰে লৰাই দিব লাগিব বস্তুটো দেখিছে আপুনি পিঁয়াজটো এনেকৈ অলপ দেৰি থাকিব দিব ৰঙা হৈ গ'লে ধৰি লওক তাৰপাছত আপুনি কঁঠালৰ মচুটো ইয়াত দি দিব পাৰিব মইতো এনেকৈ অলপ দেৰি দিছোঁ পিঁয়াজটো এয়া মই বস্তুটো এনেকৈ লৰাই দিলোঁ যিহেতু আপুনি দেখিছে চাগে মই দুখন হেতা ইউজ কৰিছোঁ এখন হেতা মই বনাব নোৱাৰোঁ মানে দুখন হেতাই মানে মোৰ অলপ কমফৰ্টেবল হয় বনাবলৈ তেতিয়া কেৰাহীখনো লৰি নাথাকে আৰু দুখন হাতে মই মানে এখনে ছাপোৰ্ট কৰি এনেকৈ ধৰি দিলোঁ বস্তুটো চবটো মই ধুনীয়াকৈ লৰাই মেলি হৈ গ'ল এইটো বস্তুটো আঁতৰাই দিলোঁ ইয়াতে আঁতৰাই পেলাই জাষ্ট আপুনি ঢাকি থ'ব লাগিব দেই
তো মই আপোনাৰ 3-4 মিনিটৰ কাৰণে এনেকৈ ঢাকি দিছোঁ। যিহেতু মই আপোনাক এটা বস্তু দেখুৱাবলৈ অথনি থাকিয়ে গৈছিলোঁ, এইটো দৈটো ইয়াত দিব লাগিব লাষ্টত, মানে সেইটোতে মই দিব হৈ গ'ল। আৰু দৈ আপোনাৰ ইয়াত বেছি দিব নালাগে, দৈ আপোনাৰ 2 চামুচ দিলেও হ'ব। মই অলপ অলপকৈ এনেকৈ 2 চামুচ 3 চামুচে দি দিছোঁ পাতলা পাতলাকৈ। যিহেতু মোৰ ৰেচিপিটো হৈ গ'ল, এয়া বনাই আপোনাৰ মই চিকেনটো ইয়াত দিলোঁ ইয়াত মই দেখুওৱা নাই, কিন্তু অলৰেডিটো মই ইয়াত দি দিলোঁ, মিক্স কৰি দিলোঁ, সেইটো দেখুৱাব থাকি গ'ল। বছ হৈ গ'ল। গেছটো অফ কৰি দিলোঁ। গেছটো অফ কৰি যদি আজি দিয়া ৰেচিপিটো চাই ভাল পালে সকলোৱে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'ব, নতুন ভিডিঅ' আৰু আপডেট পাই থাকিব।